আজি পবিত্ৰ শিক্ষক দিৱস। শিক্ষকসকলৰ কষ্ট ত্যাগক স্বীকৃতি দিয়াৰ সমান্তৰালভাৱে আৰু শিক্ষকসকলক প্ৰশংসিত কৰাৰ বাবে ভাৰতে 1962 চনৰ পৰাই পালন কৰি আহিছে এই দিৱস। ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন অৰ্থাৎ 5 ছেপ্টেম্বৰ দিনটোত যোৱা 1962 চনৰ পৰাই এই দিৱস উদযাপন কৰি অহা হৈছে। এই বৰ্ষও তাৰ ব্যতিক্ৰম নহয়। দেশৰ বিদ্যালয়ে পালন কৰা হৈছে এই দিৱসটি। ইয়াত সুন্দৰকৈ সন্নিৱিষ্ট কৰা হৈছে। সমগ্ৰ দেশৰ লগতে অসম তথা মাজুলীতো বিদ্যালয় মহাবিদ্যালয়সমূহত উলহ-মালহেৰে পালন কৰা হৈছে শিক্ষক দিৱস। সঁচাকৈয়ে সুন্দৰ মাঘৰ বিহু উৰুকাত পিঠা বনোৱাৰ পৰা চুঙা পিঠা বনোৱাৰ পৰা এয়া শংকৰদেৱ শিশু নিকেতন বনগাঁৱৰ দৃশ্য। এনেদৰেই উলহ-মালহেৰে পালন কৰিছে শিক্ষক দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ এটি ৱেবছাইট মুকলি কৰে। সুন্দৰকৈ সন্নিৱিষ্ট কৰা হৈছে। মই পেপাৰে পত্ৰই পাই থাকোঁ বা কেতিয়াবা নিমন্ত্ৰণো পাওঁ এই বিদ্যালয়ত হৈ থকা কামবিলাকত। অধিৱেশন আমাৰ স্কুলতো আয়োজন কৰা হৈছে, বহুত সুন্দৰ লাগিছে। আৰু আজি পবিত্ৰ শিক্ষক দিৱসত শিক্ষকসকলে মোৰ শ্ৰদ্ধা আৰু মৰম যাচিলোঁ। আৰু সকলো বিদ্যালয়ৰ দৰে আমাৰ স্কুলতো আজি শিক্ষক দিৱস পালন কৰা হৈছে। আৰু এই শিক্ষক দিৱসটো সদায় যে এনেকৈ আমাৰ শিক্ষকসকলে মৰম যেনে দি থাকে, আমাৰ আশীৰ্বাদ কৰি থাকে, তাকে বিচাৰোঁ। শিশু নিকেতনত আজি শিক্ষক দিৱস উদযাপন হৈছে। খুব এটা ভাল লগা অনুষ্ঠান। বিশেষকৈ এই বিদ্যালয়ত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অতি আচৰিতভাৱে আচাৰ্য হিচাপে ইমান বেছি শ্ৰদ্ধা ভক্তি আৰু ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰে। খুব ভাল লগা এটা পৰিৱেশ। বিদ্যালয়খনৰ এগৰাকী প্ৰধান আচাৰ্য হিচাপে মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ অনুষ্ঠানৰ কাৰণে। আৰু আজি আমাৰ বিদ্যালয়খনৰ এটা ভাল কথা, এটা ইতিহাস আজি ৰচনা হৈছে বিদ্যালয়ত, যে প্ৰথমবাৰৰ কাৰণে বিদ্যালয়ত আমাৰ ssnbmajuli.com নামৰ এটি ৱেবছাইট মুকলি কৰা হৈছে। আমি আশা কৰিম এই ৱেবছাইটৰ জৰিয়তে আমি সমগ্ৰ ৰাজ্য তথা সমগ্ৰ দেশবাসীকে আমি বিদ্যালয়ৰ বিষয়ে জনাবলৈ সক্ষম হ'ম। অসমৰ সকলো শিক্ষাগুৰুলৈ মোৰ ফালৰ পৰা হিয়াভৰা শুভেচ্ছা আৰু শ্ৰদ্ধা জনাইছোঁ। আজি বনগাঁও উচ্চ নিকেতনত শিক্ষক দিৱস আয়োজন কৰা হৈছে। এক ব্যতিক্ৰম অনুষ্ঠান হিচাপে প্ৰত্যেক বছৰে এই অনুষ্ঠান আয়োজন কৰে ছাত্ৰ ছাত্ৰীসকলে। সঁচাকৈ খুব আপ্লুত হৈছোঁ তেওঁলোকৰ এই আগ্ৰহ দেখি, আৰু খুব সুন্দৰকৈ এই অনুষ্ঠানটো পাতিছে। ইয়াত আজি আমাৰ ব্যতিক্ৰম হিচাপে বিদ্যালয়ৰ এক ৱেবছাইট মুকলি হৈছে, ssnbmajuli. নিউজ টাইমছ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।